ডক্টৰ মনমোহন সিং জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ পিছতে আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মানুহজনেই হৈছে ডক্টৰ মনমোহন সিং ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য সিং ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত তেওঁ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰীও আছিল মনমোহন সিঙৰ জন্ম হৈছিল গহত বৰ্তমান পাকিস্তানৰ পঞ্জাৱত 1947 চনৰ দেশ বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ 1966 পৰা 69 চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে ললিত নাৰায়ণ মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলা পত্ৰিক জীৱন আৰম্ভ হয় 70 পৰা 80 দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা 1972 চনৰ পৰা 76 ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ 1982 পৰা 85 পৰিকল্পনা আয়োগৰ অধ্যক্ষ 1985 চনৰ পৰা 87 ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে 1991 চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে আৰু নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অৰাজনৈতিক ডক্টৰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে কেবিনেটত মকৰল কৰে প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাছৰ কেইবছৰত ডক্টৰ সিঙে ভাৰতৰ অৰ্থনৈতিক মুক্ত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাপে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল যদিও 1994 চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে তথাক্ৰমে পাছৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা হিচাপে কংগ্ৰেছ দলৰ নেতৃত্ব কৰে 2004 চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা সোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাৱে মনমোহন সিঙক প্ৰধানমন্ত্ৰীত্ব অৰ্পণ কৰে সিঙৰ নেতৃত্বৰ UPAI চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিছন ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে 2008 চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰলৈ সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হ'বলৈ ওলাইছিল যদিও UPAI কাৰ্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট অৰ্থগামী হয় 2008 চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায় 2008 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্ব চৰকাৰ গঠন কৰে 1932 চনৰ 26 ছেপ্টেম্বৰত ব্ৰিটিছ শাসিত পঞ্জাৱৰ গহত বৰ্তমান পাকিস্তানত গুৰমুখ সিঙৰ ঔৰসত আৰু অমৃত কৌৰৱ গৰ্ভত মনমোহন সিঙে জন্ম লাভ কৰে আৰু শিশু অৱস্থাতে মাকক হেৰুওৱা মনমোহনক আইতাকে তুলি তালি ডাঙৰ দীঘল কৰে দেশ বিভাজনৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভাৰতৰ অমৃতসৰলৈ গুচি আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে তাৰ পিছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ক্ৰমে 1952 আৰু 1954 চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে 1957 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয় ট্ৰাইপছ সফলতাৰে সমাপ্ত কৰে বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল 1966 চনত সিং দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যাপক হিচাপে কৰ্মৰত আছিল ইয়াৰ উপৰিও তেওঁ 1966 চনৰ পৰা 1969 চনলৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল 1969 চনত মনমোহন সিঙে দিল্লী স্কুল অৱ ইকনমিক্স আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে 1972 চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত 1976 চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মনমোহন সিঙে 1980 চনৰ পৰা 1982 চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল অন্যহাতে তেওঁ 1982 চনত প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল 2024 চনৰ এপ্ৰিলত তেওঁ ৰাজ্যসভাৰ সদস্য পদৰ পৰা
অৱসৰ লয় মনমোহন সিঙে 1958 চনত গুৰচৰণ কৌৰক বিয়া কৰাইছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ 2024 চনৰ 26 ডিচেম্বৰত দিল্লীৰ এইমছ চিকিৎসালয়ত 92 বছৰ বয়সত মৃত্যু হয়